বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি বন্ধুসকল মই আপোনালোকক দেখুৱাম PF উলিওৱাৰ প্ৰথম ষ্টেপটো কি হৈছে সেইটো আজি মই আপোনালোকক দেখুৱাম। কাৰণ বহুতে মোক কমেণ্ট কৰিছে যে মোৰ PFটো উলিয়াব পৰা নাই, মোক কেনেকৈ কি ডকুমেণ্টছৰ প্ৰয়োজন আছে, কেনেকৈ মই নিজৰ PFটো উলিয়াব পাৰিম। এনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন আছে। আজি মই প্ৰথমতে আপোনাক একে লেঠাৰিকৈ যদি মই আপোনালোকক সকলোবোৰ দেখাই দিওঁ আপোনালোকে বুজি নাপাব, গতিকে মই ষ্টেপ বাই ষ্টেপ দেখুৱাম। আজি প্ৰথম ভিডিঅ'টোত আপোনালোকক মই দেখুৱাম যে UAN যিটো ইউনিভাৰ্চেল একাউণ্ট নাম্বাৰ বুলি থাকে, সেই নাম্বাৰটো আপোনালোকে যেতিয়া আপোনালোকে চেলেৰি পাব, চেলেৰি এটা শ্লিপ দিয়ে, সেই শ্লিপত আপোনালোকৰ UAN নাম্বাৰটো থাকিব আৰু সেই UAN নাম্বাৰটো আপোনালোকে প্ৰথমতে এক্টিভেট কৰি ল'ব লাগিব। তেতিয়াহে এক্টিভেট কৰাৰ পাছতহে আপোনালোকে বাকী কামটো কৰিব পাৰিব, বাকী ষ্টেপবোৰ অনলাইন ষ্টেপসমূহ আপোনালোকে কৰিব পাৰিব। প্ৰথমতে আপোনালোকে যিকোনো এটা ক্ৰম ব্ৰাউজাৰত গুচি যাওক। মই ক্ৰম ব্ৰাউজাৰ লৈছোঁ, যিকোনো ব্ৰাউজাৰ হ'লেও হ'ব। ইয়াত গৈ আপোনালোকে টাইপ কৰিব EPFO, চিম্পল মানে টাইপ কৰিব আৰু ভালদৰে চাওক, ভিডিঅ'টো ভালদৰে চাব, তেতিয়াই বুজি পাব। EPFO টাইপ কৰিব। টাইপ কৰাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড। ইয়াত সোমোৱাৰ আগতে আপোনালোকে কি কৰিব, 3 ডট যিটো আছে তাত গৈ পিনি ডেস্কটপ চাইড কৰি ল'ব। এইটো বহুতে জানে আৰু যিবিলাকে নাজানে চাই ল'ব ভালদৰে ভিডিঅ'টো। ডেস্কটপ চাইডলৈ গ'ল, যোৱাৰ পাছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড প্ৰথমতে আছে, সেইটো ইয়াত আপোনালোকে অ'কে কৰি দিব। অ'কে কৰাৰ পাছত আপোনালোকে ভালদৰে চাব ভিডিঅ'টো, নহ'লে বুজি নাপাব, পাছত আকৌ আপোনালোকৰ থাকিয়ে যাবগৈ। ইয়াত যাব আপোনালোকে, ইয়াত দেখিব পাইছে ছাৰ্ভিচত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আৰু আপুনি হৈছে এমপ্লয়িজ, ইয়াত ছেকেণ্ড নম্বৰ দেখিছেনে, আপুনি হৈছে এমপ্লয়িজ আৰু প্ৰথমটো হৈছে এমপ্লয়াৰ। আপুনি কি কৰিব, এমপ্লয়িজত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এই তললৈ এনেধৰণে যাব। তলত যিটো ছেকেণ্ড নম্বৰ যিটো আছে টিক মৰা আছে, এইটো ছেকেণ্ড অপশ্যনটো হৈছে আপোনাৰ মেম্বাৰ UAN অনলাইন ছাৰ্ভিচ। ইয়াত গৈ কি কৰিব, আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে দেখিব পাইছে যিবিলাকৰ UAN নাম্বাৰ অলৰেডি এক্টিভেট আছে, মই প্ৰায়বিলাকৰ এনেকৈ এপ্লাই কৰি দিছোঁ, মোৰ বন্ধুৰ হয় ফ্ৰেণ্ড, তেনেধৰণৰ তেওঁলোকক মই প্ৰায়বোৰ বন্ধুকে মই এপ্লাই কৰি দিছোঁ। তথাপিও আপোনালোকক দেখুৱাই দিছোঁ কেনেধৰণে কৰিব লাগে। যদি আপোনালোকৰ UAN নাম্বাৰ অলৰেডি এক্টিভেট হৈছে, তেন্তে ইয়াত ডাইৰেক্ট UAN নাম্বাৰ আৰু পাছৱৰ্ড এইটো আপোনালোকৰ মেছেজত যাব, যিটো নাম্বাৰ আপোনালোকে OTP আছে, OTP যিটো নম্বৰত যায়, আপোনালোকে ধৰি লওক আপোনালোকৰ আধাৰ লগত যিটো নাম্বাৰ লিংক আছে সেইটো নম্বৰত আপোনালোকৰ এইটো যাব, ঠিক আছে। ইয়াত যাৰ এক্টিভেট হোৱা নাই সেইসকলে কি কৰিব, একদম তললৈ যাব। তললৈ গৈ ইয়াত দেখিছে নহয় এক্টিভেট UAN, ইয়াত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এইটো ভালদৰে চাব। ইয়াত আপোনালোকে কি কৰিব, UAN নাম্বাৰ, আপোনাৰ অকল UAN নাম্বাৰটো এক্টিভ কৰিব লাগে। UAN নাম্বাৰটো আপোনালোকে ফিল কৰি ল'ব। ইয়াত মই চিকিউৰিটি পাৰপজৰ কাৰণে মই আপোনাক নেদেখুৱাওঁ, তথাপিও আপোনালোকে ইয়াত ফিল কৰিব, মই কৈ দিছোঁ কেনেকৈ কৰিব লাগে। UAN নাম্বাৰ প্ৰথমতে আপোনালোকে ফিল কৰিব। ফিল কৰাৰ পাছত যিকেইটা মেণ্ডেটৰী, বাকী এণ্টাৰ মেম্বাৰ ID, আধাৰ, পান এইবিলাক দৰকাৰ নাই। আপোনালোকে অকল UAN নাম্বাৰ দিব, তাৰপৰা নেম দিব, নেম দিয়াৰ পাছত ডেট অফ বাৰ্থ, মোবাইল নম্বৰ, ইমেইল ID এইকেইটা দিব, তাৰপৰা কেপচা ফিল কৰি গেট অথেণ্টিকেশ্যন পিন মাৰি দিব, ঠিক আছে। মই এইটো ফিল কৰি আপোনালোকক দেখুৱাই দিম, বাকী আপোনালোকে নিজে ফিল কৰি লওক, মই এইটো চিকিউৰিটি পাৰপজৰ কাৰণে অফ কৰি থৈছোঁ। এতিয়া আপোনালোকৰ মেছেজত যিটো আপোনালোকৰ UAN নাম্বাৰ এক্টিভ হৈছিলে তাৰ এটা পাছৱৰ্ডো আপোনালোকে পাব, আৰু সেই পাছৱৰ্ডটো কি হয় ইয়াত আপোনালোকে এণ্টাৰ কৰিব লাগিব। মই এতিয়া এনেই নাম্বাৰ এটা এণ্টাৰ কৰিছোঁ, এনেই মানে মোৰে নাম্বাৰ, সেইটো মই নাম্বাৰ এণ্টাৰ কৰিছোঁ, আৰু ইয়াত পাছৱৰ্ড আপোনালোকে যিটো মেছেজত আহিছে সেইটো আপোনালোকে টাইপ কৰিব। চাওক, এইবিলাক ইমান সহজো নহয় আৰু ইমান কঠিনো নহয়। যদি আপোনালোকে ভালদৰে মন কৰিব নহয়, তেতিয়া আপোনালোকে নিশ্চয় পাৰিব। আৰু এতিয়া বহুতে মোক কৈ থাকে যে মোৰ PFটো এপ্লাই কৰি দিয়ক। আপোনালোকৰ কাৰণেতো মই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো চাওক আৰু নিজে আপোনালোকে চেষ্টা কৰক। চেষ্টা কৰিলে আপোনালোকে নিশ্চয় পাৰিব। ভিডিঅ'টো সেইবাবে আপোনালোকৰ কাৰণে বনোৱা হৈছে। আৰু এনেধৰণে আপোনালোকে কেপচা ফিল কৰিব। ফিল কৰাৰ পিছত চাইন ইন কৰিব। চাইন ইন কৰাৰ লগে লগে ইনভেলিড কেপচা দেখালে, 1 মিনিট। এয়া কেপচা ফিল কৰাৰ পিছত আপোনালোকে এনেকৈ দেখা পাব, ইণ্টাৰফেচটো এনেকৈ পাব আপোনালোকে। ইয়াত আপোনালোকৰ নিজৰ নাম, ডেট অফ বাৰ্থ এইবিলাক চব আপোনালোকে পাই যাব। মেইন হৈছে আপোনালোকৰ এই পেজটো হৈছে আপোনালোকৰ মেইন পেজ।
ইয়াতে আপোনালোকে সব কৰিব পাৰিব। ইয়াত ভিউত গৈ আপোনালোকে চেক কৰিব, আপোনালোকৰ প্ৰফাইল চেক কৰিব পাৰিব, UAN কাৰ্ড, পাছবুকত আপোনালোকে গম পাব কিমান টকা আপোনালোকৰ আছে, সেইবোৰ চাব পাৰিব। ছাৰ্ভিচ হিষ্ট্ৰী, তাৰপৰা আছে থাৰ্ডত আছে মেনেজত বেছিক ডিটেইল, কণ্টেক্ট ডিটেইল, KYC। ইয়াত যদি আপোনালোকে ধৰি লওক আপোনালোকৰ পুৰণা যিটো বেংক একাউণ্ট, সেইটো একাউণ্টত নালাগি যদি আপোনালোকৰ বেলেগ এখন একাউণ্টত আপোনালোকৰ PF টকা উইথড্ৰ কৰিব বিচাৰে, তেন্তে এই KYCত গৈ পিনে আপোনালোকে কৰিব পাৰিব। তাৰপৰা আছে একাউণ্টত আপোনালোকে চেঞ্জ পাছৱৰ্ড বদলি কৰিবলৈ হ'লে পাৰিব। আৰু মেইন কামটো হৈছে ইয়াত অনলাইন ছাৰ্ভিচ। ইয়াত আপোনালোকৰ চাওক, ইয়াত কেইবাটাও আছে আপোনালোকৰ ক্লেইম ফৰ্ম 31, 19, 10 CR 10D। ইয়াত আপোনালোকৰ ফৰ্ম যিখন 31 আছে সেইখন হৈছে এডভান্স ফৰ্ম। ইয়াত মানে যিসকলে ধৰি লওক আপোনালোকৰ এতিয়ালৈকে আপোনালোকে চাকৰিৰ পৰা ৰিজাইন কৰা নাই, তথাপিও আপোনালোকে কিবা এটা এডভান্স PF উলিয়াব বিচাৰে, তেতিয়া আপোনালোকে ইয়াত এডভান্স PF উলিয়াব পাৰিব। প্ৰথমতে ধৰি লওক আপোনালোকে যদি জব এৰা নাই, তেন্তে আপোনালোকে এডভান্স PF উলিয়াব পাৰিব। কিন্তু সম্পূৰ্ণ টকা উইথড্ৰ কৰিবলৈ হ'লে আপোনালোকৰ কোম্পানীৰ পৰা আপোনালোকৰ নামটো কাট খাব লাগিব, এক্সিট ডেট দিব লাগিব সিহঁতে, তেতিয়াহে আপোনালোকে সম্পূৰ্ণ পইচা উলিয়াব পাৰিব। আৰু যেতিয়া ৰিজাইন কৰাৰ পাছতহে আপোনালোকে গোটেই টকাখিনি খুব বেছি এমাহ বা 2 মাহৰ পাছত আপোনালোকে গোটেই টকাখিনি উলিয়াব পাৰিব। চ' সেইখিনি মই পাছৰ ভিডিঅ'ত দেখুৱাম যদি আপোনালোকৰ দৰকাৰ হয়। প্ৰথমতে আপোনালোকৰ এই বেছিক যিটো UAN নাম্বাৰ এক্টিভ কৰিব লাগে সেইটোৱে দেখালোঁ, বাকীখিনি মই পাছত আপোনালোকক দেখাই দিম। যদি আপোনালোকক লাগে ভিডিঅ'ত তলত আপোনালোকে কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মই মটিভেশ্যন পাম যে এনেকুৱা ধৰণৰ আৰু বনাম। মোৰ আগতো এটা বনাই দিছিলোঁ, কিন্তু আপোনালোকে সিমান বুজি নাপালে চাগে, সেইটো কাৰণে বহুতে এনেকুৱা ধৰণৰ কমেণ্ট কৰিলে। ঠিক আছে, আজিলৈ ভিডিঅ'ত ইমানেই। নেক্সট ভিডিঅ' লাগে যদি আপোনালোকে কমেণ্ট কৰিব। ধন্যবাদ।